আজি ৰিংকিহঁতৰ ঘৰলৈ আহিছোঁ বহু দিনৰ মূৰত কোনোবা ওচৰে পাজৰে থকাহেঁতেনো সুধিব পাৰিলোহেঁতেন ক'ত বা সিহঁতৰ ঘৰ বাটতে এতিয়া খেলি মেলি লাগিছে ন এইপিনে যাওঁ নে সেইপিনে যাওঁ তাইলৈ ফোন কৰি আছোঁ ফোনটো আকৌ ছুইচ অফ খাইছে কি যে হ'ল নাজানো আৰু দেই ঐ ৰিংকিবা আজি যে আমাৰ সেই মামাহঁতৰ ঘৰৰ নয়ন দাদা আহিব তই আকৌ সেই নয়ন দাদাৰ আগতে পাতি নাথাকিবি তই যিহে গেলা পাদ নয়ন দাদা একেবাৰে গৈ ঘৰ পাবগে ইছ হ'বচোন তই একেবাৰে যেনেকৈ কৈছে একেবাৰে বেছিয়ে কৰ তই মোৰ সেইদিনাখন কিবা অকণমান পেটটো ভাল লাগি থকা নাছিলে কাৰণে বেছিকৈ পাতিছিলোঁ এতিয়া মই নেপালোঁ তই আৰু নয়ন দাদাৰ আগত এইবিলাক কথা নকবি আকৌ দেই মই কিন্তু একদম দুচৰমান ভালকৈ দিম হ'লে কৈ দিছোঁ হ'লে পিংকি হ'ব ৰিংকিবা মই তোৰ ভালৰ কাৰণেহে কৈছোঁ এনেও মানুহে ভাল কথা ক'লে বেয়া পায় মই এতিয়া যাওঁহে আৰু নয়ন দাদা আহি গ'ল কি আনিছে নয়ন দাদা নকবি আৰু পিংকি বুজিছনে আৰু তোলে আৰু মই ৰিংকিলে মই কিবা এটা আনিম বুলি তিনিআলিতে মানে দোকানৰ পৰা আনিম বুলি ভাবিছোঁ তাৰপিছত আৰু বাটেই হেৰাল নহয় কোন পিন্ধি যাম কোন পিন্ধি আহিম নাহৰ গছজোপা যে আছে তহঁতৰ তাত ডাঙৰ সেইজোপা তলতে বাট হেৰাল যেন তেনে মানুহক সুধি ওলাইছোহি আৰু যিখনে কষ্ট তোলে ফোন কৰিছিল নহয় ৰিংকি ফোনটো আকৌ ছুইচ অফ তাকে বোলো আৰু মানুহক সুধি আৰু আহিলোগৈ আৰু হ'ব দে একো নাই বাৰু অকণমান কষ্ট হৈছে আৰু বহুত দিনৰ আহিলোঁ কাৰণে এইটো আকৌ কিহৰ শব্দ কোনোবা আহিছে নেকি তহঁতৰ ঘৰলৈ কিবা হৰ্ণ চৰ্ণ দিছে চাগে চাগেচোন যা সেয়া চাহ কোনোবা আহিছেই হ'বলা কি গোন্ধাইছে বাৰু ইমান বেয়া গোন্ধাইছে কিবা মানে ভেদাইলতা গোন্ধাইছে পিছে ৰিংকি এই পেহী নাই নি পেহী ঘৰত নাই নি মা আছে ৰ'বা মই মাতিছোঁ তুমি সঁচাকৈ গমেই নাপায় মা কি হ'ল ৰিংকি নয়ন দেখোন কেতিয়া পালেহি মই বোলো তই সঁচাকৈ গধূলি হ'ব ইমানখন দূৰ কেতিয়া পালেহি হয় পেহী অলপ সময় হৈছে আৰু ইহঁত দুজনীৰ লগতে কথা পাতি আছিলোঁ পিছে সেই আহোঁতে বাট হেৰাল নহয় মোক গম পাইছে নাই সেই নাহৰ গছজোপা আছে যে সেইপিনে বাট হেৰাল 3টা ৰাস্তা কোনপিনে যাম বোলে সেই ৰিংকিয়ে প্ৰথমতে আহোঁতে ফোন কৰি কৈছিলে নহয় বোলে সেই সোঁহাতে দি আহিব নালাগে বাওঁহাতে দি আহিবা নাহৰ তলেদি এতিয়া আকৌ এই সোঁহাত বাওঁহাত 3টা ৰাস্তা কোনপিনে যাওঁ বোলো সোঁহাতে 2টা ৰাস্তা আছে কি বাওঁহাতে 2টা ৰাস্তা আছে নকবি আৰু নহয় সেইখিনি আমাৰ ঘৰলৈ নতুনকৈ অহা মানুহ চবৰে বাধা বুজিছ বাৰু আহত ভিতৰলৈ পিছে সেই নহয় মা দেউতাৰ খবৰ কেনে ছোৱালীজনী মানে মই জানোৱেই নহয় অকল এই পানী থাকে বুলি সেই মায়ে নয়ন দাদাৰ আগতো গোটেই কথাবোৰ কৈ লৈছে পানী থাকে বুলি বাৰু ইমান ডাঙৰকৈ চিঞৰি দিব লাগে নে বাৰু কি তাৰ মানে অথৰিবাৰ ৰিংকিয়ে পানী আছে পেহী ইহঁত দুজনে মোক কোৱা নাই নহয় ৰিংকিয়ে পিংকিয়ে আচল কথাটো এতিয়াহে গম পাইছো বুজিছে পেহী শান্তি নাই মানে সঁচাকে নকবি আৰু নয়ন বুজিছে এইজনী পেটত কি সোমাই আছে নাজানো অকল পানী থাকে ইমান গোন্ধাই দেউতাকৰ আগত লাজ নকৰে পানীবিলাকত হাঁহে এতিয়া মানে এই আলহী আহিলেহে তাৰ মানে অকণমান মানে হাঁহে নহ'লে পানী পেলাই কেনেকুৱা খেত হাঁহে বুলি ভাবিছ লাজ মান বুজি নাপায় বুজিছ পেহী মই আৰু এইখিনি থাকিব নোৱাৰো ৰুমলৈ যাওঁ বোলক মুখ হাত দিয়া ধুই মেলি কাপোৰ কানিকেইটা সলাই ল'ম মই এইখিনি থাকিব নোৱাৰো পেহী বোলক ভিতৰলৈ বল নয়ন ভিতৰলৈ যাওঁ আৰু